অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ যাতে নাটনি নহয় সেই বিষয়ে ব্যৱস্থা ল'বৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক নিৰ্দেশ দিছে আৰু মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মেই আমি বিভিন্ন জিলাত এনেধৰণে খাদ্য সামগ্ৰীসমূহৰ বিষয়ে আলোচনা বিলোচনা কৰিছোঁ, পৰ্যালোচনা কৰি আছোঁ। আৰু এই পৰ্যালোচনা কৰাৰ কাৰণেই আমি আজি ইয়ালৈ আহিছোঁ। আমি ইয়াত BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীকে আদি কৰি ফুড এণ্ড চিভিল ছাপ্লাই ছেক্ৰেটাৰীকে আদি কৰি বিষয়া কৰ্মচাৰীসকল আছিল। ইয়াত চেম্বাৰ্ছ অফ কমাৰ্চৰ মানুহ আছে, গতিকে FCIৰো মানুহ আছে। আমি গোটেইখিনি কথা চালিজাৰি চালোঁ। চালিজাৰি চোৱাৰ পিছত এইটো কথাত আমি উপনীত হৈছোঁ যে ইয়াত তাৰমানে খাদ্য সামগ্ৰী যাতে এক মাহৰ কাৰণে মজুত থাকে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চেম্বাৰ্ছ অফ কমাৰ্চক আমি অনুৰোধ কৰিছোঁ আৰু তেওঁলোকে আজিৰ পৰা এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব আৰু তেওঁলোকে তাৰমানে এক মাহ খাদ্য সামগ্ৰী মজুত ৰখাৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব। ইয়াৰ উপৰিও অহা পৰহিৰ পৰা ৰমজান মাহ আৰম্ভ হ'ব। এই ৰমজান মাহত যাতে তাৰমানে মুছলিম সম্প্ৰদায়ৰ লোকসকল যাতে তাৰমানে ইফতাৰ আদি কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যিবিলাক খাদ্য সামগ্ৰী লাগে সেই খাদ্য সামগ্ৰীখিনি যাতে মজুত থাকে এই বিষয়ে আমি আলোচনা কৰিছোঁ আৰু তেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি নিৰ্দেশ দিছোঁ। আৰু এই বিষয়টো নিশ্চয় এই ৰমজান মাহত কোনো ধৰণৰ তাৰমানে ইফতাৰৰ কাৰণে কোনো ধৰণৰ খাদ্য সামগ্ৰী নাটনি নহয়। স্যার দেখা গৈছে মূল্য বৃদ্ধি হৈছে, আপুনি মাছ খাব নোৱাৰে, মাংস খাব নোৱাৰে, 1000লৈকে বেছি ছাগলী মাংস বস্তু না সেইটো বস্তুটো কিছুমান মানে এটা মাছ মাংসৰ কথাটোতো এতিয়া মই ঠিক ক'ব নোৱাৰিম, কিন্তু মই খাদ্য সামগ্ৰী আমাৰ বিভাগত যিটো পৰে সেইটোহে কৰিম। তাৰমানে এতিয়া যিহেতু কিছুমান সামগ্ৰী আচলতে এভেইলেবল হোৱা নাই, এতিয়া মাংস মাছ এইবিলাক এতিয়াও তাৰমানে বজাৰত তাৰমানে পৰ্যাপ্ত পৰিমাণৰ ওলাই অহা নাই। গতিকে এইবিলাক সেইকাৰণে আচলতে কিছু ক্ষেত্ৰত মাছ মাংসৰ দামটো বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে। কিন্তু ভেটেৰিনেৰী ডিপাৰ্টমেণ্টে বা ফিচাৰী ডিপাৰ্টমেণ্টে এইটো যাতে এটা নিৰ্ধাৰিত নিৰিখত যাতে মাছ মাংস পায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। নাই তেনেধৰণৰ অভিযোগ দুই এটা অহা নহয়, আহিছে, কিন্তু আমি এই ক্ষেত্ৰত আমি বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আনকি কিছুমানক আমি তাৰমানে জেল হাজতলৈকেও পঠাইছোঁ, FIR দিছোঁ, কেছ কৰিছোঁ। কিছুমানৰ তাৰমানে আমি ফেয়াৰ প্ৰাইচ শ্বপেই হওক বা ডিলাৰেই হওক বা GPSS হওক, সময় সমিতি হওক, তেওঁলোকক আমি ছাছপেণ্ড কৰিছোঁ, তেওঁলোকক আমি বেলেগৰ লগত টেগ কৰি দিছোঁ। এনেধৰণৰ ব্যৱস্থাবিলাক আমি গ্ৰহণ কৰিছোঁ। ইণ্ডিয়ান জাতীয় বস্তু মূল্য বৃদ্ধি হোৱাৰ খবৰ আহিছে নাই, এইটো বস্তুটো এইটো তাৰমানে আপোনালোকে জানে এইটো বস্তুটো সঁচা কথা। কিন্তু ঘটনাটো হৈছে কি, বৰ্তমানৰ যিটো এই COVID-19 সংক্ৰান্তত যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৰ কাৰণে জৰা মাৰিবৰ কাৰণে আচলতে ব্যৱস্থা গ্ৰহণ কৰিছে। এইটো নিশ্চয় এইবিলাক সাময়িকভাৱে এই ব্যৱস্থাটো পৰৱৰ্তী পৰ্যায়ত নিশ্চয় এইটো পূৰ্বৰ স্থিতিত আহিব।